ঐ বিনে পূৰ্ণিমা কেতিয়াও অহাকালি বঢ়িয়া আজি তেনেহ'লে চাৰ্জিকেল ষ্ট্ৰাইক কৰোঁগৈ ক'ত সোণপাহীৰ ঘৰত কিয় কি আছে তাত সিহঁতৰ বাৰীৰ পাছফালে সোণাৰু জোপাত মই এবাৰ দেখা পাইছোঁ দুয়ো মনে মনে পাৰগৈ ব'ল সিহঁতৰ ঘৰত মানুহ আছে নহয় কেনেকৈ পাৰিবি মাইকী মানুহ কেইজনীহে আছে মতা কেইজন নাই নহয় টেনশ্যন নল'বি ৰাতি ওলাই নাহে মতা কেইজন ক'ত গ'ল সোণপাহীৰ মানুহজন অহাই নাই কৰোণাৰ ডিউটি কৰি আছে আৰু ল'ৰাজন ক'ত গ'ল ল'ৰাজন দেখোন পুনানা পুনেত পঢ়ি আছে আৰু এতিয়া লকডাউনৰ কাৰণে ঘৰলৈ আহিছে যদিও ঘৰত আহি পোৱা সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰতে আছে পাইছে মজাটো এতিয়া এইখন অসমত পাণ তামোলৰ দোকানৰ দৰে অলিয়ে গলিয়ে ইমানবোৰ স্কুল কলেজ থাকোঁতে একেবাৰে বাহিৰত পঢ়িব যায় মাক বাপেকৰ 2 নম্বৰী টকাবোৰ কি কৰিব এনেকৈ শেষ কৰিব বাৰু বাদ দে বেলেগৰ কথাবোৰ কিমান পাতি থাকিবি চাৰ্জিকেল ষ্ট্ৰাইকটো কেতিয়া কৰিবি ক গধূলি হোৱাৰ লগে লগে পুৰা জাগাত পঞ্চি যাবি ময়ো আহি যাম অ'কে ঐ যোগাৰ পাতিবোৰ আনিছোনে নাই ঐ আনিছোঁ অঁ উঠ উঠ দেৰি নকৰিবি তই সোনকালে উঠ ঐ মুখত কাপোৰ বান্ধি নল'লিচোন কিয় চা আমি চুৰ কৰিবহে আহিছোঁ মোৰ কামত যদি মুখৰ পৰা মাত ওলাই যায় মালিকে গম পাই যাব নহয় যা মইচোন নানিলোৱে আনিব পাহৰি গ'লো নহয় ল মোৰখনকে ল দিয়া এই পাগলটোৱে মোৰ কথা বুজিয়েই পোৱা নাই চাগে এতিয়া কাপোৰখন খুলি জোৰ কৰি চিঞৰিব নোৱাৰো হে ভগৱান মই এতিয়া কি কৰোঁ ৰ বাপেকে চেলেকি চাং কি কানে মিঠা মোৰ কামৰ বিষয়টো মই পেচাব ওলাই গ'ল এইটো আকৌ মোৰ মিঠাও নহয় তিতাও নহয় নিমখে লাগিছে নাই পুৰা খাটি মৌৱে হয় মৌ চাকত মৌ নাথাকি বেলেগ কিবা থাকিব নেকি মৌবিলাক চাগে গৰমত ঘামি আছিল সেয়েহে নিমখ লাগিছে ঠিকে আছে মৌটো পুৰা খাটিয়েই হয় তেতিয়াৰ পৰা মই ধোৱাদি বুলি কৈ আছো এইফালে মোক মৌৱে কামুৰি পপাত কৰি দিছে যা মুখত কাপোৰ বান্ধি দিয়াৰ কাৰণে তোৰ কথাবোৰ বুজিয়ে পোৱা নাই ন মই সেইবোৰ মূৰৰ সময় নহয় মোৰ কামোৰৰ বিষত বৰ প্ৰেছাৰ হৈ ওলাই গৈছে টচ মাৰিছে পলা আই ঐ মাই ঐ মৰিলো ঐ